হে দোস্ত, ওয়েলকাম টু মাই ডিজিটি ব্লগ চেনেল। চাওক, আজিকালিতো আমি সকলোৱে ট্ৰেইনতে অহা যোৱা কৰোঁ বা ট্ৰেইনতে ক'ৰবাত যাব লগা হ'লেও ট্ৰেইনতে যাওঁ, ট্ৰেইনতে চব অহা যোৱা কৰোঁ। তাত আপোনালোকে মন কৰিছেনে যে তাত মোবাইলৰ চাৰ্জাৰ 40-50 টকাতে দিয়ে, ডাটা কেবল 10 টকা 20 টকাতে পাই যায়। কিন্তু আমি জানোৱে যে সেইবিলাক ডুপ্লিকেট মাল, সেইকাৰণে ইমান কম দামত পায়। কিন্তু যেতিয়া এই ডুপ্লিকেট বস্তুবিলাক আমাক দামত বেছি দিয়ে, তেতিয়া আমাৰ অলপমান বেয়া লাগে। বা মোবাইলৰ ডাটা কেবল বা মেমৰি কাৰ্ড এইবিলাক কেনেকৈ ডুপ্লিকেট আপোনালোকে কেনেকৈ গম পাব? মই এই ভিডিঅ'টোত আপোনালোকক কৈ আছোঁ কেনেকৈ আপোনালোকে গম পাব। বলক আমি ভিডিঅ'টোত আৰম্ভ। বা ডাটা কেবল বা মেমৰি কাৰ্ড এইবিলাক ডুপ্লিকেট বস্তু যে কেনেকৈ গম পাব, মই আপোনালোকক কেইটামান টিপছ দিম। যদি সেইকেইটা ফ'ল' কৰে তেতিয়াহ'লে আপুনি কেতিয়াও প্ৰথমতে চাৰ্জাৰৰ পৰা আৰম্ভ কৰক। চাৰ্জাৰডাল আপুনি কেনেকৈ চালে গম পাব যে সেইডাল ডুপ্লিকেট? চাওক, আপোনালোকৰ চাৰ্জাৰডালত ইয়াত যিটো ফুটা আছে এই ফুটাটোলৈ চাব। ফুটাটোত যদি ভালকৈ এই ফিনিচিংটো নাই, এই ফিনিচিং যদি তেৰা মেৰা হৈ আছে, তেতিয়াহ'লে সেইডাল ডুপ্লিকেট। কাৰণ ডুপ্লিকেট মালটোত কেতিয়াও এই ফিনিচিংটো ভাল হৈ নাথাকে। তেনেকৈ আপোনালোকে ধৰিব পাৰে চাৰ্জাৰডালত কি হ'ব জানেনে? যেতিয়া আপুনি এই ডাটা কেবলডাল ইয়াত সোমাই দিব, এইটোতো অৰিজিনেল, এইটো ধুনীয়াকৈ ইয়াত সোমাই গৈছে, কোনো গেপছ নাই, ধুনীয়াকৈ সোমাই গৈছে। যিডাল ডুপ্লিকেটডাল কি হ'ব, ইয়াত এইটো ফাঁক হৈ থাকিব মাজতে। চাওক, এনেকুৱা হৈ থাকিব, মাজেদি এনেকুৱা ফাঁক এটা থাকিব, বা এটা ছাইড সোমাই যাব পাৰে, এটা ছাইড দাং খাই থাকিব পাৰে, তেনেকুৱা হ'ব। ভালকৈ সোমাই নাযায় ডুপ্লিকেটডাল। তেনেকৈ আপোনালোকে ডুপ্লিকেট চাৰ্জাৰডাল ধৰিব। ডাটা কেবললৈ চবতকৈ আমাক বেছিকৈ ধৰে ডাটা কেবলতে। ডাটা কেবলত আপুনি কেনেকৈ ধৰিব? এইডাল ইয়াত চাই কি গম পাই যাব নেকি? কেনেকৈ গম পাব? চাওক, ডাটা কেবলৰ ইয়াত এই যি মাথাকেইটা আছে, মোৰ ইয়াত এডাল অৰিজিনেল, এডাল ডুপ্লিকেট আছে। এই মাথাকেইটাৰ ফিনিচিংটো চাব। ফিনিচিংটো যদি ভাল হয় তেতিয়াহ'লে এডাল অৰিজিনেল, যদি ফিনিচিংটো বেয়া তেতিয়াহ'লে এডাল ডুপ্লিকেট। এতিয়া অৰিজিনেলডাল যেতিয়া আপোনালোকে মোবাইলত সোমাই দিব, তেতিয়া পূৰা গোটেইটো সোমাই যাব। যিডাল ডুপ্লিকেটডাল যদি সোমাই দিয়ে, তেতিয়াহ'লে সেইডাল কি হয়, নোসোমাই, আধা সোমাব, আধা ওলাই থাকিব, বা এটা কোণা সোমাই যাব, এটা নোসোমাব, তেনেকৈ বেকা বেকি হৈ থাকিব। আৰু আপোনাৰ ডাটা কেবলত যদি বেয়া ডুপ্লিকেট দি চাৰ্জ কৰে, তেতিয়া কি হয়, আপোনাৰ চাৰ্জটো সোনকালে যায়। চাৰ্জ হোৱাতকৈ কি চাৰ্জ গুচিহে যায়, চাৰ্জ নলয়। ডাটা কেবলেদি চাৰ্জ দিলে, সেই ডুপ্লিকেটেদি চাৰ্জ দিলে আপোনাৰ চাৰ্জ হ'লেও সেই অলপমান লাহে হ'ব, বা নহ'লে আপোনাৰ মোবাইল ফোনটো বেয়া হৈ যাব পাৰে। এতিয়া আহিছোঁ মেমৰি কাৰ্ডলৈ। চাওক, আপোনালোকে 32 GB মেমৰি এখন 1000 টকাটো কিনিব পাৰে, বা 50-100 টকাটো কিনিব পাৰে। ট্ৰেইনতেই হওক বা ৰাস্তাৰ ফুটপাথৰ কাষতে হওক, মেমৰি কাৰ্ড কেতিয়াও নিকিনিব। যি ষ্ট'ৰেজ লিখা থাকে সেইটো আচলতে নাথাকেই। এখন কি কৰিব পাৰি জানেনে? 8 GB মেমৰি এখন 32 GB মেমৰিলৈ ৰূপান্তৰিত কৰিব পাৰি। ট্ৰেইনত বা ফুটপাথত মেমৰি কিনে, 20 টকা 30 টকা 50 টকাত কিনে, সেইবিলাক মেমৰিত আচলতে GB কেবি টেবি এইবিলাক একো নাথাকেই। মেমৰি কাৰ্ডখন আচলতে 12 MB মানৰহে, কিন্তু মেমৰি কাৰ্ডখনত আপোনালোকক দেখুওৱা হৈছে 32 GB। মেমৰিখন যদি আপোনালোকে কম্পিউটাৰত সোমাই দি দুবাৰমান ফৰ্মেট মাৰি দিয়ে, মেমৰিখনৰ আচল ৰূপটো দেখা পোৱা যায়। অৰিজিনেল মেমৰিখন 12 MB মানৰহে, তাত একো ষ্ট'ৰেজতেই নপৰে। আপোনালোকে এখন ডুপ্লিকেট মেমৰি কাৰ্ড কিনি আনি 5বাৰমান ফৰ্মেট মাৰি দিয়ক, সেইখন মেমৰিত আচলতে 1 GB 1.5 GB বা 500 MB মানহে থাকে। লিখা আছে বহুত আৰু দেখুৱাও হৈছে বহুত। সহায় কৰে বুলি আশা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ।